পাকিস্তান মৰুভূমি হলেও ভাৰতে এৰি নিদিয়ে পানী। সিন্ধু জলচুক্তি সন্দৰ্ভত পাকিস্তানক পুনৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে সিন্ধু জলসন্ধি সন্দৰ্ভত পাকিস্তানক কঠোৰ সতৰ্কবাণী দিয়াৰ পিছত পুনৰ শংকিত হৈ পৰিছে পাকিস্তান। পাকিস্তান মৰুভূমি হলেও এৰি নিদিও পানী। সিন্ধু জলচুক্তি স্থগিতকৰণ প্ৰসংগৰে চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানক পুনৰ হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পাকিস্তানে চুক্তিৰ চৰ্তাৱলী উলংঘা কৰাৰ বাবে পাকিস্তানে তাৰ ফল ভোগ কৰিছে। তীব্ৰ সংকটত পৰিছে পাকিস্তান। শুকাই গৈছে পাকিস্তানৰ কৃষিভূমিসমূহ। বিশেষকৈ খাৰিফ খেতিৰ সময়ত হাহাকাৰ কৰিছে কৃষকসকলে। অমিত শ্বাহে সিন্ধু জলসন্ধি সন্দৰ্ভত পাকিস্তানক কঠোৰ সতৰ্কবাণী দিয়াৰ পিছতে এতিয়া পুনৰ শংকিত হৈ পৰিছে পাকিস্তান। অমিত শ্বাহে কয় যে পাকিস্তানলৈ পূৰ্বতে এৰি দিয়া পানী এতিয়া দেশৰ অন্য ৰাজ্যৰ বাবে ডাইভাৰ্ট কৰা হ'ব আৰু ইয়াৰ ফলত সন্ধি উলংঘা কৰি পাকিস্তানে পানীৰ নাটনিৰ সন্মুখীন হ'ব লাগিব। অমিত শ্বাহে কয় যে পূৰ্বে পাকিস্তানলৈ বৈ যোৱা পানী এতিয়া নতুনকৈ নিৰ্মাণ কৰা খালৰ জৰিয়তে ৰাজস্থানলৈ ডাইভাৰ্ট কৰা হ'ব। ইতিমধ্যে বিশেষজ্ঞসকলে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। শীঘ্ৰেই ৰাজস্থানলৈ পানী বোৱাই নিয়াৰ কাম আৰম্ভ কৰা হ'ব। উল্লেখ্য যে 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল সিন্ধু জলচুক্তি। চুক্তিত আছিল কেতবোৰ চৰ্তাৱলী, কিন্তু পাকিস্তানে বাৰম্বাৰ সিন্ধু জলচুক্তি চৰ্তাৱলী উলংঘা কৰি আহিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিছিল যে তেজ আৰু পানী একেলগে নবয়। পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা পেহেলগাম নৰসংহাৰৰ পিছতে ভাৰতে সিন্ধু জলসন্ধি বন্ধ কৰি দিছিল। পাকিস্তানলৈ যোৱা পানী বন্ধ কৰি দিছে ভাৰতে। তাৰ পিছতে পাকিস্তানত লাগিছে হাহাকাৰ। অপাৰেচন সিন্দুৰ পিছতে দেখা গৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণ ভ্ৰমণৰ সময়ত উল্লেখ কৰিছিল যে পাকিস্তানে ভাৰতৰ সৈতে সিন্ধু জলসন্ধিক লৈ আলোচনা কৰিবলৈ আগ্ৰহী, কিন্তু ভাৰতে আগ্ৰহী নহয় বুলি স্পষ্ট কৰি দিছিল। কাৰণ এতিয়াও পাকিস্তানৰ ভূমিৰ পৰা চলি আছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। অমিত শ্বাহে কয় যে সিন্ধু জলসন্ধি 1960 চনত দুয়োখন দেশৰ শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত স্বাক্ষৰিত হৈছিল, কিন্তু সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশখনে বাৰম্বাৰ চুক্তিৰ চৰ্তাৱলীসমূহক উলংঘা কৰি আহিছে। লগতে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ উদ্দেশ্য আছিল জম্মু কাশ্মীৰক অস্থিৰ কৰা, কাশ্মীৰৰ পৰ্যটন খণ্ডৰ ক্ষতি কৰা আৰু স্থানীয় যুৱক যুৱতীক বিপথে পৰিচালিত কৰা। পাকিস্তানৰ এনে নিকৃষ্ট কাণ্ডৰ পিছৰে পৰা ভাৰতে বাতিল কৰিছিল সিন্ধু জলসন্ধি। সিন্ধু জলসন্ধিৰ বাতিলৰ সিদ্ধান্তত অটল থাকিব ভাৰত। ধন্যবাদ। চাই থাকিব অসমীয়া ডিজিটেল মিডিয়া।